ইনোভেট আসামৰ সমূহ বিভাগসকললৈ গ্ৰামাৰ জ্ঞানৰ এই প্ৰস্তুতিত আদৰণি জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, গ্ৰামাৰ জ্ঞান মাত্ৰ ইংৰাজী আৰু ইংৰাজী গ্ৰামাৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ইউটিউব চেনেল হয়। এই চেনেলত ইতিমধ্যে আমি গ্ৰামাৰ সম্পৰ্কীয় বিভিন্ন টপিকবোৰ লগতে CDP লেংগুৱেজ আদিৰ ওপৰত ইতিমধ্যে ভিডিঅ'বোৰ কেইটামান আগবঢ়াই থোৱা আছে। ইয়াৰ আগতে আমি ইনোভেট আসামত 2012 চনৰ টেট পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকতৰ প্ৰথম পাৰ্ট লগতে 2019 চনৰ সিটেট পৰীক্ষাৰ প্ৰশ্ন কাকতৰ প্ৰথম পাৰ্ট আমি আগবঢ়াই থৈছো। বাকী পাৰ্টবোৰ আপোনালোকে গ্ৰামাৰ জ্ঞানত চাবলৈ পাব। লগতে ভাগ্যশ্ৰীৰ যি কগনিটিভ থিয়ৰী আছে তাৰ ওপৰত অসমীয়াত চমু আলোকপাত কৰিও আমি ইনোভেট আসামত ইতিমধ্যে ভিডিঅ' এটা আগবঢ়াই থৈছো গ্ৰামাৰ জ্ঞান চেনেলটিৰ ফালৰ পৰা। তাৰ ওপৰত MCQsবোৰ আপোনালোকে গ্ৰামাৰ জ্ঞান চেনেলটিত পাব। লগতে গ্ৰামাৰ জ্ঞান চেনেলটিত টেন্স, ভইচ, নেৰেশ্যন, ডিগ্ৰী, টেক কুৱেশ্যন আৰু গ্ৰামাৰ সম্পৰ্কীয় সকলো টপিকবোৰ ইয়াত আলোচনা কৰা ভিডিঅ'বোৰ আপোনালোকে পাব। লগতে জিন পিয়াজে, কোলবাৰ্গ লগতে অন্যান্য মনোবিজ্ঞানীসকলৰ ভিডিঅ'বোৰো ইয়াত অসমীয়াত চমু আলোকপাত কৰি আগবঢ়োৱা হৈ আছে। গতিকে আপোনালোকে গ্ৰামাৰ জ্ঞান চেনেলটিত এভুমুকি মাৰিব নাপাহৰে যেন। প্ৰথম প্ৰশ্নটো আছে, হোৱাট ইজ দ্য কাৰেক্ট সিকুৱেন্স অফ দ্য ফাংচনছ অফ দ্য ফলোয়িং মডেল অক্সিলাৰিজ ৰেছপেক্টিভলি শুড, মাষ্ট, মে, কেন। অৰ্থাৎ শুড, মাষ্ট, মে, কেন এই মডেল অক্সিলাৰিবোৰ দি এইবোৰৰ ফাংচনৰ কামৰ শুদ্ধ ক্ৰমান্বয়ে কোনটো? ক্ৰমান্বয় বুলি ক'লে শুড, মাষ্ট, মে, কেন এইবোৰৰ আমি একাধিক্ৰমে থকাটো উত্তৰ উলিয়াব লাগিব। এতিয়া যিবোৰ মডেল অক্সিলাৰি আছে সেই মডেল অক্সিলাৰিৰ ইয়াত ফাংচনৰ যেনে এবিলিটি, চাৰ্টেনিটি, প্ৰবেবিলিটি, এডভাইচ, পাৰ্মিশ্যন, অব্লিগেশ্যন এইবোৰ ফাংচন দি ইয়াত 4টা ক্ৰমৰ 4টা অপশ্যন দিয়া আছে। গতিকে ইয়াত শুদ্ধ ক্ৰমটো উলিয়াব লাগিব। শুদ্ধ ক্ৰম উলিওৱাৰ আগতে আমি জানিব লাগিব যে কেন, কুড, মে, মাইট, শুড, অট টু, মাষ্ট, শ্বেল, উইল, উড, ডেয়াৰ, নিড আদি যিবোৰ মডেল অক্সিলাৰি আছে সেইবোৰে কিছুমান নিৰ্দিষ্ট ফাংচন কৰে, যেনে চাৰ্টেনিটি, পচিবিলিটি, অব্লিগেশ্যন, নেচেচিটি, এবিলিটি ইত্যাদি বিভিন্ন ফাংচন সেইবোৰে এই মডেল অক্সিলাৰিবোৰে কৰে। সেইটো আমি জানিব লাগিব। উত্তৰ কৰাৰ আগতে যদি আমি চাওঁ, মাষ্ট যিটো আছে সেইটোৱে অব্লিগেশ্যন, কম্পালচন বা ডিউটি বুজায়, বাধ্যতা বা কৰ্তব্য বুজায়। যেনে ধৰক যদি মই কওঁ উই মাষ্ট ৰেছপেক্ট আৱাৰ নেশ্যনেল ফ্লেগ, এনেকৈ যদি কওঁ তেতিয়াহ'লে নাইবা আই মাষ্ট লিভ নাও এনেকৈ যদি কওঁ তেতিয়াহ'লে এইটো অব্লিগেশ্যন, কম্পালচন বা ডিউটি বুজাইছে। আকৌ চাৰ্টেনিটি বা ষ্ট্ৰং বিলিফো বুজায়, নিশ্চিত অৰ্থ বুজায়, নহলে শক্তিশালী বিশ্বাস বুজায়। যেনে চি মাষ্ট হেল্প ইউ এনেকৈ যদি কওঁ তেতিয়াহ'লে চাৰ্টেনিটি বা ষ্ট্ৰং বিলিফ বুজাইছে। আকৌ নেচেচিটি প্ৰয়োজনীয়তা অৰ্থও বুজায়, যেনে ধৰক ইউ মাষ্ট নো দ্য ৰুলছ অফ টেন্স যদি কওঁ তেতিয়াহ'লে এইটো নেচেচিটি অৰ্থ বুজাব। মুখ্যতঃ অব্লিগেশ্যন, কম্পালচন, ডিউটি আৰু চাৰ্টেনিটি এইখিনি আমি মনত ৰাখিব লাগিব। আকৌ যদি মাষ্টৰ লগত নট বহে তেতিয়াহ'লে প্ৰহিবিশ্যন বা বাধা দিয়া অৰ্থ বুজাব। যেনে ধৰক ইউ মাষ্ট নট স্মক বুলি যদি কওঁ তেতিয়াহ'লে সেইটোৱে প্ৰহিবিশ্যন বুজাইছে। আৰু কেনলৈ আহিছো, কেন এবিলিটি বা সামৰ্থ্য বুজায়। মুখ্যতঃ আমি এইটো জানিব লাগিব। কেন বুলি ক'লে এবিলিটি বুজায়, সামৰ্থ্য বুজায়। আই কেন স্পীক ইংলিছ যদি কওঁ বা আই কেন ছুইম বুলি কওঁ তেতিয়াহ'লে সেইটোৱে এবিলিটি বুজাব। আকৌ পোলাইট পাৰ্মিশ্যন বা ৰিকুৱেষ্টে বুজাব। যেনে ধৰক কেন আই আস্ক ইউ এ কুৱেশ্যন প্লিজ এনেকৈ যদি কওঁ তেতিয়াহ'লে পোলাইট পাৰ্মিশ্যন বা ৰিকুৱেষ্ট বুজাব। মুখ্যতঃ এবিলিটি এইটো আমি মনত ৰাখিব লাগিব। আকৌ যদি কওঁ কুড ৰিকুৱেষ্ট বা পোলাইট পাৰ্মিশ্যন বুজাব। যেনে ধৰক কুড আই বৰো ইয়ৰ বুক নাইবা কুড আই ইউজ ইয়ৰ মোবাইল ফোন এনেকৈ যদি কওঁ তেতিয়াহ'লে সেইটো হৈছে কুড। আকৌ এবিলিটি ইন দ্য পাষ্ট অতীতকালৰ সক্ষমতাও কুডে বুজায়। যেনে হি কুড ছুইম এক্ৰছ দ্য ৰিভাৰ, তেওঁ নদীখন সাঁতুৰি পাৰ হৈ যাব পাৰিছিল বুলি ক'লে অতীতকালৰ সক্ষমতা বুজাইছে। আকৌ যদি চাওঁ মে যিটো আছে সেইটো হৈছে পচিবিলিটি বা সম্ভাৱনা বুজায়। ইট মে ৰেইন টুডে আজি বৰষুণ দিবও পাৰে বুলি যদি কওঁ তেতিয়াহ'লে মে লগাই ৰাখিম আৰু সেইটোৱে পচিবিলিটি বা সম্ভাৱনা বুজাব। এইটো আমি মনত ৰাখিব লাগিব। পোলাইট পাৰ্মিশ্যন যিটো আছে সেইটোৱে বুজায়। যেনে মে আই কাম ইন ছাৰ বুলি যদি কওঁ তেতিয়াহ'লে এইটো পোলাইট পাৰ্মিশ্যন বিচৰা অৰ্থ বুজাব। আকৌ মাইট যিটো আছে সেইটোৱে বুজাইছে পোলাইট পাৰ্মিশ্যন, এইটো আকৌ বুজাইছে। যেনে ধৰক মাইট আই টেল ইউ চামথিং এনেকৈ যদি কওঁ তেতিয়াহ'লে সেইটোৱে পোলাইট পাৰ্মিশ্যন, মই আপোনাক কিবা ক'ব পাৰোঁনে, এইটো পাৰ্মিশ্যন বিচৰা, পোলাইট পাৰ্মিশ্যন বিচৰাৰ নিচিনা অৰ্থ হৈছে। আকৌ শুড আৰু অট টু যিটো আছে সেইটোৱে এডভাইচ বুজায়। যেনে ধৰক ইউ শুড ষ্টপ ড্ৰিংকিং যদি কওঁ ইউ শুড ষ্টপ ড্ৰিংকিং তেতিয়াহ'লে এইটো এডভাইচ দিয়া বুজাইছে। বা শ্লাইট অব্লিগেশ্যন বা সূক্ষ্ম বাধ্যতা তেনেকুৱা অৰ্থও বুজায়। যেনে ধৰক আই শুড বা আই অট টু কল অন এ ডক্টৰ এনেকৈ যদি কওঁ তেতিয়াহ'লে শ্লাইট অব্লিগেশ্যন বুজাব। গতিকে মুখ্যতঃ আমি এডভাইচ মনত ৰাখিব লাগিব। আকৌ আহিছো উড যিটো আছে এইটো ৰিকুৱেষ্ট অৰ অফাৰ, অনুৰোধ কৰা নাইবা অফাৰ দিয়া অৰ্থ বুজায়। উড ইউ লাইক টু হেভ এ কাপ অফ টি এনেকৈ যদি কওঁ তেতিয়াহ'লে এইটোৱে ৰিকুৱেষ্ট বা
অর অফার বুঝাব এতিয়া আমি এইখিনি জনার পাছত যদি যাও শুড যেটো নেকি বুঝাইছিলে এডভাইস মাস্ট যেটো আছিলে সেইটো অব্লিগেশন কম্পালশন ডিউটি আৰু সার্টেনিটি বুঝাইছিলে মে পসিবিলিটি আৰু কেনে এবিলিটি বুঝাইছিল গতিকে আমি প্ৰথমটো যেটো মিলিছে সেইটো আমি চাম শুড যেটো আছে সেইটো এডভাইস মাস্ট যেটো আছে সেইটো সার্টেনিটি মে যেটো আছে সেইটো পসিবিলিটি আৰু এডভাইস যেটো আছে এবিলিটি এই ডি নম্বৰ অপশনটো ইয়াত শুদ্ধ উত্তৰ হৈ আছে যে শুড মানে এডভাইস মাস্ট মানে সার্টেনিটি মে মানে পসিবিলিটি আৰু কেন মানে এবিলিটি এই ফাংশনবোৰ কৰে এই মডেল ভার্ববোৰ নেক্সট প্রশ্নত খুদিছে যে হোয়াট ইজ দ্য কারেক্ট সিকুয়েন্স অফ দ্য টাইপস অফ সেন্টেন্সেস গিভেন বিলো রেসপেক্টিভলি অর্থাৎ তলত দিয়া তিনটা বাক্যৰ যি টাইপ আছে কোন সেন্টেন্সৰ কোনটো ভাগত পৰিছে সেই ভাগবোৰৰ ক্ৰমান্বয়ে কোনটো বুলি খুদিছে অৰ্থাৎ হাউ পোৰ দ্য মেনি যেটো সেন্টেন্সৰ কোনটো ভাগত পৰিছে লেটস হেল্প হিম কোনটো ভাগত আৰু উই ক্যানট ইগনোর হিম এই বাক্যটো কোনটো ভাগত পৰিছে তাৰ ক্ৰমটো শুদ্ধ কোনটো আছে ইয়াত আমি বিচাৰি উলিয়াব লাগিব এতিয়া আমি জানো যি বাক্যত প্ৰথমতে সাবজেক্ট থাকে বা হয় বা নহয় বুলি কোৱা যেটো বাক্য থাকিব যত নেকি প্ৰথমতে সাবজেক্ট থাকে তেনেকুৱা বাক্যবোৰক আমি এসাৰ্টিভ নাইবা ডিক্লিয়াৰেটিভ বুলি কওঁ বৰ্ণনামূলক বাক্য বুলি কওঁ অসমীয়াত আকৌ যি বাক্যৰ শেষত প্ৰশ্নবোধক চিন থাকে তেনেকুৱা বাক্যক আমি ইন্টাৰোগেটিভ বা প্ৰশ্নবোধক বাক্য বুলি কওঁ আকৌ যেতিয়া প্ৰথমতে ভাৰ থাকিব নাইবা প্ৰথমতে ডন্ট তাৰপিছত ভাৰ থাকিব নাইবা প্লিজ থাকিব নাইবা অলৱেজ নেভাৰ আদি যেতিয়া বাক্যবোৰ থাকিব লগতে লেট যদি প্ৰথমতে থাকে তেলে এই বাক্যবোৰক আমি আদেশ অনুৰোধ বা উপদেশসূচক বাক্য বুলি কওঁ আজ্ঞাসূচক বাক্য বুলি কয় আৰু ইংৰাজীত ইয়াক কোৱা হয় ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ আকৌ শেষত যদি ভাৱবোধক চিন থাকে তেলে হেতু কোৱা হয় এক্সক্লামেটৰী ভাৱবোধক বাক্য যেতিয়া আনন্দ দুখ বা আচৰিত হৈ আমি যেতিয়া আপোনা আপুনি মনৰ পৰা যেতিয়া বাক্য কওঁ তেনেকুৱা বাক্যবোৰক ভাৱবোধক চিন লগাই লিখা আৰু এটো কোৱা হয় এক্সক্লামেটৰী আৰু এক ধৰণৰ সেন্টেন্স আছে যেটো আজিকালি গ্ৰামাৰবোৰে নাই বুলি কয় এটো হৈছে মে প্লাস সাবজেক্ট থাকে মে অক্সিলাৰি বা আগত অহা থাকে কিন্তু শেষত প্ৰশ্নবোধক চিন নাথাকে যেনে তুমি দীৰ্ঘজীৱী হোৱা তুমি সুখী হোৱা ভগৱানে তোমাক মংগল কৰক এনেকুৱা বাক্যবোৰ মে ইউ লিভ লং মে গড ব্লেছ ইউ এনেকুৱা বাক্যবোৰক অপটেটিভ সেন্টেন্স বুলি আমি আগতে পাইছিলো গতিকে সেন্টেন্স পাঁচ প্ৰকাৰৰ সাবজেক্ট প্ৰথমে থকা এসাৰ্টিভ বা ডিক্লিয়াৰেটিভ প্ৰশ্নবোধক চিন থকা ইন্টাৰোগেটিভ প্ৰথমতে ভার্ব ডন্ট প্লিজ অলৱেজ নেভাৰ লেট থকা ইম্পাৰেটিভ আৰু তাৰপিছত ভাৱবোধক চিন থকা এক্সক্লামেটৰী আৰু প্ৰথমতে মে থাকে পিছত যদি প্ৰশ্নবোধক চিন নাথাকে তেনেকুৱা বাক্যবোৰক অপটেটিভ সেন্টেন্স বুলি কয় তেতিয়া যদি আমি চাওঁ এই বাক্যবোৰত হাউ পোৰ দ্য মেন ইজ যেহেতু ভাৱবোধক চিন আছে মানুহজন কিমান দুখীয়া এনেকে ক'ব বিচাৰিছে গতিকে এইটো হ'ব এক্সক্লামেটৰী লেট যদি প্ৰথমতে আছে তেলে এইটো কোৱা হয় ইম্পাৰেটিভ আৰু উই ক্যান নট ইগনোর হিম প্ৰথমতে সাবজেক্ট আছে উই আছে গতিকে এইটো হ'ব এসাৰ্টিভ বা ডিক্লিয়াৰেটিভ এতিয়া তেতিয়ালে প্ৰথমতে আমি এক্সক্লামেটৰী থকাটো আমি উলিয়াব লাগিব এটো এক্সক্লামেটৰী তাৰপিছত লেট থকাটো ইম্পাৰেটিভ তাৰপিছত শেষত প্ৰথমে সাবজেক্ট থকাটো ডিক্লিয়াৰেটিভ বা এসাৰ্টিভ গতিকে সি নম্বৰটো শুদ্ধ উত্তৰ হৈ আছে এতিয়া এই যে নেক্সট প্ৰশ্নটিলৈ ইয়াতে দিয়া আছে আই ডেছ অন দা সোফা ফৰ এ হোৱাইল বাট আই ডিড নট ফল এস্লিপ মই অলপ সময় সোফাত ডেছ কিন্তু মই টোপনি যোৱা নাছিলো ইয়াতে অপশনবোৰ দিয়া আছে লাইড লে হেডলাইন লেইন এতিয়া যেহেতু লাই বা লে ভাৰবোৰ দিয়া আছে গতিকে আমি এই উত্তৰটো কৰাৰ আগতে অকমান জানিব লাগিব যে দুইটা ভাৰ যি আছে লে আৰু লাই এই লে আৰু লাইৰ অৰ্থ আৰু এইবোৰৰ পাষ্ট ফৰ্ম পাষ্ট পাৰ্টিচিপলৰ বিষয়ে আমি জানি ল'ব লাগিব তেতিয়াহে এই উত্তৰটো আমি সহজে কৰিব পাৰিম এটা যেটো লে ভার্ব আছে সেইটোৱে অৰ্থ বুজাই খুৱাই দিয়া ৰখা বা পাৰি দিয়া অৰ্থাৎ কিবা এটা বস্তু যদি আপুনি সাৱধানেৰে খুৱাই দিয়ে ৰাখে নাই বা পাৰি দিয়ে তেতিয়ালে তাক কোৱা হয় লে আৰু তাৰ পাষ্ট ফৰ্ম হ'ব লেইড পাষ্ট পাৰ্টিচিপল হ'ব লেইড আৰু প্ৰেজেন্ট পাৰ্টিচিপল হ'ব লেইন আকৌ যদি চাই লাই যেটো ভার্ব আছে তাৰ আকৌ দুই ধৰণৰ অৰ্থ আছে এটা হৈছে খোৱা জিৰণি লোৱা পৰি থকা এটা আৰু আনটো হৈছে মিছা কথা কোৱা যদি খোৱা জিৰণি লোৱা বা পৰি থকা অৰ্থ বুজায় তেতিয়ালে এই লাই ভাৰ্বৰ পাষ্ট ফৰ্ম হ'ব লে পাষ্ট পাৰ্টিচিপল হ'ব লেইন পাষ্ট প্ৰেজেন্ট পাৰ্টিচিপল হ'ব লাইন আকৌ যদি মিছা কথা কোৱা অৰ্থ বুজায় তেতিয়ালে পাষ্ট ফৰ্ম পাষ্ট পাৰ্টিচিপল হ'ব লাইট আৰু প্ৰেজেন্ট পাৰ্টিচিপল হ'ব লাইন এতিয়া এই ক্ষেত্ৰত চাওক এতিয়া আপুনি লে লেইড লেইন লাই লে লেইন আৰু লাই লে লাইট লাইট এইবোৰ খুবেই দমজাত পেলাই খেলি মেলি লগাই এই ভাৰবোৰে গতিকে ইয়াত যেটো খুৱাই দিয়া ৰখা পাৰি দিয়া অৰ্থ আছে এইটো বেলেগক খুৱাই দিয়া বা ৰখা বা পাৰি দিয়া আপুনি যদি কেঁচুৱা এটাক যদি আপুনি আলফুলে যদি বিছনাত খুৱাই দিছে বা আপুনি কাৰ্পেট পাৰিছে তেনেকুৱা অৰ্থত খুৱাই দিয়া ৰখা বা পাৰি দিয়া অৰ্থ হয় বা ডিম পৰা অৰ্থ বুজায় আকৌ
লাই যিটো আছে এইটো খোৱা জিৰণি লোৱা পৰি থকা, এইটো নিজে খোৱা অৰ্থ বুজায়। ইয়াৰ এইটো কোনো অবজেক্ট নাথাকে, এইটো ইনট্ৰেঞ্জিটিভ। এইটো লেটোৱে বেলেগক খোৱাই দিয়া বুজায়, গতিকে এইটো এটা ট্ৰেঞ্জিটিভ বা সকৰ্মক ক্ৰিয়া হয়। কিন্তু লাই যিটো খোৱা জিৰণি লোৱা পৰি থকা আছে সেইটো ইনট্ৰেঞ্জিটিভ বা অকৰ্মক ক্ৰিয়া হয়। ইয়াতে পাষ্ট ফৰ্মটো লে, এই লাই ভাৰ্বৰ পাষ্ট ফৰ্ম লে যিটো আছে, বেলেগ এটা সুকীয়াকে বেছ ভাৰ্ব বা প্ৰেজেণ্ট ফৰ্মৰ ভাৰ্বো আছে লে, গতিকে এই দুটাইও আকৌ খেলি মেলি লগায়। এটা লে মানে খুৱাই দিয়া, ৰখা, পাৰি দিয়া, এইটো প্ৰেজেণ্ট ফৰ্মত। আকৌ আৰু এটা লে মানে হৈছে লাই ভাৰ্বৰ পাষ্ট ফৰ্ম, যিটোৱে খোৱা জিৰণি লোৱা পৰি থকা অৰ্থ বুজায়। আৰু এটা হৈছে মিছা কথা কোৱা, লাইড লাইড। এতিয়া আপুনি যদি এই বাক্যটোত মন কৰে যে আই ডেছ অন দ্য সোফা ফৰ এ হুৱাইল, মই অলপ সময় সোফাত পৰিছিলোঁ, জিৰণি লৈছিলোঁ, শুইছিলোঁ। বাট আই ডিড নট ফল এছলিপ, কিন্তু মই টোপনি যোৱা নাছিলোঁ। গতিকে ইয়াত খোৱা অৰ্থ বুজাইছে, নিজে খোৱা অৰ্থ বুজাইছে। মই শুইছিলোঁ বুলি কৈছোঁ, বেলেগক খুৱাই দিয়া অৰ্থ বুজোৱা নাই। গতিকে লে ভাৰ্বটো ব্যৱহাৰ নহ'ব, গতিকে ইয়াত লাই ভাৰ্বটো ব্যৱহাৰ হ'ব। আৰু লাই ভাৰ্বৰে খোৱা জিৰণি লোৱা বা পৰি থকা অৰ্থটো ব্যৱহাৰ হ'ব। যিহেতু এইটো অতীতকালৰ বাক্য আছে, মই অলপ সময় সোফাত জিৰণি লৈছিলোঁ কিন্তু মই টোপনি যোৱা নাছিলোঁ, এইটো অতীতকালৰ ডিড নট বুলি কোৱাই আছে। ইয়াত অতীতকালৰ কথা কৈছে, গতিকে এইটো অতীতকাল হ'ব। গতিকে খোৱা জিৰণি লোৱা অৰ্থাৎ ভাৰ্ব হ'ব লাই, আৰু লাই ভাৰ্বৰ পাষ্ট ফৰ্ম হ'ব লে। গতিকে ইয়াৰ উত্তৰটো হ'ব আই লে অন দ্য সোফা ফৰ এ হুৱাইল বাট আই ডিডন্ট ফল এছলিপ। এই উত্তৰটো শুদ্ধ হ'ব। বি নম্বৰটো, আমাৰ যিটো গ্ৰামাৰ জ্ঞান চেনেল আছে তাতে লে, লাই আৰু হেং ভাৰ যিটো আছে, অতিকৈ খেলি মেলি লগোৱা এই ভাৰ তিনিটাৰ ওপৰত এটা এপিছড আছে, আপোনালোকে নিশ্চয় চাব পাৰে। নেক্সট প্ৰশ্নটো সুধিছে যে দে মেড মি কেপ্টেইন ইন দ্য এবভ চেণ্টেন্স দ্য আণ্ডাৰলাইন ৱৰ্ড কেপ্টেইন ইজ এ, অৰ্থাৎ দে মেড মি কেপ্টেইন বুলি কোৱা বাক্যটোত কেপ্টেইন শব্দটো অবজেক্ট হয় নে এডজাংক্ট হয় নে কমপ্লিমেণ্ট হয় নে ভাৰ্ব হয়। এতিয়া এই বাক্যটোৰ অৰ্থটো যদি মন কৰে, দে মেড মি কেপ্টেইন, সিহঁতে মোক কেপ্টেইন পাতিছিল অৰ্থ বুজাইছে। কাক পাতিছিল, মোক কি পাতিছিল কেপ্টেইন। আমি আগতে পাইছিলো যে ভাৰ্বৰ পিছত কাক বা কি যি দুটা শব্দ থাকে সেই দুটাই অবজেক্টৰ অৰ্থ বুজায়, কিন্তু ইয়াত কেপ্টেইনটো অবজেক্ট হৈ থকা নাই। এনেকুৱা অৰ্থত কেপ্টেইনটো অবজেক্ট নহয়, মিটোহে অবজেক্ট, তেতিয়াহ'লে কেপ্টেইনটো অবজেক্ট নহয়। যেতিয়া এডজাংক্ট কমপ্লিমেণ্ট ভাৰ্ব কি হয় আমি উলিয়াব লাগিব। এতিয়া যিটো এডজাংক্ট আছে সেই এডজাংক্টটোৱে কি বুজায় যে এডজাংক্ট এটা শব্দ বা শব্দ সমষ্টি হয়, যিটোৱে নেকি বাক্যৰ অংশ হিচাপে কাম কৰে, কিন্তু যিবোৰ বাক্যৰ অবিচ্ছেদ্য অংগ নহয়, যিবোৰ উঠাই দিলেও আমি বাক্যটোৰ এটা চেঞ্চ পাম, এটা অৰ্থ থাকিব, তেনেকুৱা শব্দবোৰক, অতিৰিক্ত শব্দবোৰক, এক্সট্ৰা মিনিং দিবলৈ অহা সেই শব্দবোৰক এডজাংক্ট শব্দ বুলি কোৱা হয়। যেনে দে আৰ প্লেয়িং ক্ৰিকেট ইন দ্য ফিল্ড বুলি যদি কওঁ, তেতিয়াহ'লে তাৰ পৰা যদি ইন দ্য ফিল্ডো উঠাই দিওঁ, তেতিয়াহ'লে দে আৰ প্লেয়িং ক্ৰিকেট, এইটো এটা অৰ্থ বহন কৰা বাক্য হ'ব। আকৌ চি কেম হিয়াৰ য়েষ্টাৰডে, তাত য়েষ্টাৰডে যদি উঠাই দিওঁ তেতিয়াহ'লে চি কেম হিয়াৰ এটা অৰ্থ বহন কৰি থাকিব। গতিকে এনেকুৱা শব্দবোৰক এডজাংক্ট বুলি কোৱা হয়, গতিকে এডজাংক্টও নহয়। আকৌ ভাৰটোতো ছাবজেক্টৰ পিছত থকা ভাৰ, এইটো মেড হৈ আছে, গতিকে এইটো ভাৰ হ'ব নোৱাৰে। তেতিয়াহ'লে কমপ্লিমেণ্ট আমাৰ উত্তৰ হ'ব লাগিব। এতিয়া কমপ্লিমেণ্ট মানে কি, যে কমপ্লিমেণ্ট এনেকুৱা এটা শব্দ যিটো নহ'লে বাক্যটো সম্পূৰ্ণ হ'ব নোৱাৰে। এতিয়া এই বাক্যটোত সিহঁতে মোক কেপ্টেইন পাতিছিল হ'লে, কেপ্টেইন যদি উঠাই দিওঁ সিহঁতে মোক পাতিছিল, এই বাক্যটো এতিয়া সম্পূৰ্ণ হোৱা নাই। কেপ্টেইন যেতিয়ালৈকে নাহে বা ইয়াত এটা শব্দ নাহে তেতিয়ালৈকে এই বাক্যটো সম্পূৰ্ণ নহ'ব। গতিকে সেইকাৰণে এই কেপ্টেইনটো এটা কমপ্লিমেণ্ট বা পূৰক হৈ আছে, এইটো বাক্য পূৰা কৰিবলৈ আহিব লাগিব। তেনেকুৱা অন্য বাক্যবোৰো আছে, যেনে চি ইজ এ টিচাৰ, তাই এজনী শিক্ষয়িত্ৰী হয়। এতিয়া এই টিচাৰটো যদি আমি বাদ দিওঁ তেতিয়াহ'লে থাকিব চি ইজ, তাই হয়। গতিকে বাক্যটো পূৰা হোৱা নাই, গতিকে এই টিচাৰটো এটা কমপ্লিমেণ্ট হয়। হি ইজ আপছেট, তেওঁ দুখী হয়, ইজে হয় বুজাইছে, তেওঁ দুখী হয়, তেওঁ হয় মাত্ৰ হ'ব, গতিকে এইটো আপছেট নোহোৱালৈকে বাক্যটো পূৰা নহ'ব। গতিকে এইটো এইটো কমপ্লিমেণ্ট হৈ আছে। আকৌ আনএমপ্লয়মেণ্ট এইটো হ'ব লাগিছিল, আনএমপ্লয়মেণ্ট মেড হিম লেজি, অৰ্থাৎ কাম নথকা কাৰণে তেওঁ লেজি হৈছে, কাম নথকা কাৰণে তেওঁ হৈছে মাত্ৰ কওঁ, তেতিয়াহ'লে এই বাক্যটো পূৰা নহ'ব। কি হৈছে, লেজি, এইটো আহিব লাগিব, এইটো কমপ্লিমেণ্ট হৈ আছে। আকৌ দে কল মাই ব্ৰাদাৰ এৰেগেণ্ট, সিহঁতে মোৰ দাদাক অহংকাৰী কয়, সিহঁতে মোৰ দাদাক কয় মাত্ৰ ক'লে নহ'ব, কি কয়, অহংকাৰী কয়, এইটো কমপ্লিমেণ্ট হৈ আছে। আকৌ ইউ লুক হেপী, তোমাক সুখী দেখাইছে, তোমাক দেখাইছে মাত্ৰ বাক্যটো সম্পূৰ্ণ নহ'ব, গতিকে হেপীটো এটা কমপ্লিমেণ্ট হৈ আছে। গতিকে ইয়াতো সিহঁতে মোক কেপ্টেইন পাতিছিল, যদি কেপ্টেইন নকওঁ, সিহঁতে মোক পাতিছিল মাত্ৰ বাক্যটো সম্পূৰ্ণ নহ'ব। কি পাতিছিল, কেপ্টেইন, গতিকে কেপ্টেইনটো আহিব লাগিব। গতিকে এইটো এটা পূৰক শব্দ হয়, কমপ্লিমেণ্ট, গতিকে উত্তৰটো চি হ'ব। শেষৰ প্ৰশ্নটোত সুধিছে যে হুইচ অফ দ্য ফলোয়িং চেণ্টেন্স ইজ কাৰেক্ট, তলত দিয়া চাৰিটা বাক্যৰ কোনটো শুদ্ধ এইটো উলিয়াবলৈ দিছে। গতিকে ইয়াত তিনিটা ভুল আৰু এটা শুদ্ধ আছে, গতিকে প্ৰতিটোতে একো একোটা নিয়ম সোমাই আছে। প্ৰথমটো দিছে হাউ মাছ মানি ইউ নিড,
এইটো এটা প্ৰশ্নবোধক বাক্য হিচাপে ইয়াত সাবজেক্ট আছে ইউ আৰু ইউৰ আগত এটা সহায়কাৰী ক্ৰিয়া থকাটো দৰকাৰ আছিলে এতিয়া তোমাক কিমান টকা লাগে বা তুমি কিমান টকা বিচাৰে এনেকুৱা অৰ্থ বুজাইছে গতিকে ইউ সাবজেক্ট আছে সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য সদায় সাবজেক্ট আৰু ভাৰ্ব বা ভাৰ্বৰ লগত এছিএছ লাগি থাকে তেনেকুৱা বাক্যবোৰত যেতিয়া প্ৰশ্নবোধক কৰিব লগা হয় বা নেগেটিভ কৰিব লগা হয় তেলে আমি অক্সিলাৰি ভাৰ্ব আমাৰ নাথাকে কাৰণে আমি ডু বা ডা জানো যদি ভাৰ্বত এছিএছ লাগি থাকে তেতিয়া ডাজ হয় নহলে ডু হয় এতিয়া যদি চাই দিলে সাবজেক্ট ইউ আছে তৃতীয় পুৰুষ একবচনত এছিএছ বহে ইয়াত যেহেতু ইউ আছে এইটো দ্বিতীয় পুৰুষ হয় গতিকে ইয়াত কোনো এছিএছ লগা বাক্য নহয় গতিকে সেই কাৰণে তেনেকুৱা ক্ষেত্ৰত অক্সিলাৰি ভাৰ্বটো বাহিৰৰ পৰা আমি ডু আনিব লাগিব আৰু ডুকে ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াত হাউ মাছ মানি তাৰপিছত সাবজেক্ট ইউ ইউৰ আগত এটা ডু আহিব লাগিছিল গতিকে ইয়াত ডু নাই সেই কাৰণে ইয়াত ডু থকা হলে বাক্যটো শুদ্ধ হলে হয় গতিকে সহায়কাৰী ক্ৰিয়া নথকা বাবে এই বাক্যটো ভুল তাৰপিছত যদি চাই তাহলে আই গো টু স্কুল বাই মাই কাৰ ইয়াত বাই মাই কাৰ দিয়া আছে বাক্যটো দেখিবলৈ শুনিবলৈ ঠিকে লাগিছে কিয়নো আমি যান বাহনেৰে গলে আমি বাই বাছ বাই কাৰ বাই ট্ৰেইন বাই এৰোপ্লেন বাই বট এনেকে আমি কওঁ কিন্তু যদি মোৰ গাড়ীত গৈছো তেওঁৰ গাড়ীত গৈছো এনেকে যদি কওঁ যদি কাৰ বা ট্ৰেইন মাত্ৰ কওঁ তেতিয়াহলে বাই কাৰ বাই ট্ৰেইন হ'ব কিন্তু মই মোৰ গাড়ীত স্কুললৈ যাওঁ বুলি কৈছে গতিকে ইয়াত বাই মাই কাৰ নহব ইন মাই কাৰ হ'ব আই গো টু স্কুল ইন মাই কাৰ হ'ব গতিকে বাই মাই কাৰটো ভুল হৈ আছে ইয়াত যদি মাইটো উঠাই দিয়া যায় তেতিয়াহলে এই বাক্যটো কিন্তু বাই কাৰ হলেহেঁতেন কিন্তু মাই থকাৰ কাৰণে এইটো ইন মাই কাৰ হ'ব নেক্সট প্ৰশ্নটো যদি যায় আই ডু নট নো হু আৰ ইউ এই বাক্যটো যদি মন কৰে মই তোমাক নাজানো তুমি কোন এই বাক্যটো দুটা বাক্যৰে এটা জটিল বাক্য হৈ আছে এটা আই ডু নট নো আৰু এটা হু আৰ ইউ এই এটা জটিল বাক্যটোত এইটো এটা সম্পূৰ্ণ বাক্য এইটো কমপ্লিট সেন্টেন্স হৈ আছে এইটো সম্পূৰ্ণ বাক্য আৰু এইটো অসম্পূৰ্ণ বাক্য জানিব যে যেতিয়া কমপ্লেক্স সেন্টেন্স আপুনি পাব তেতিয়াহলে যিটো অসম্পূৰ্ণ বাক্য থাকে তেলে সেইটো কেতিয়াও প্ৰশ্নবোধক বাক্য হ'ব নোৱাৰিব সম্পূৰ্ণ বাক্যটো এই বাক্যটো সম্পূৰ্ণ গতিকে এইটো প্ৰশ্নবোধক হ'ব পাৰিলহেঁতেন কিন্তু এই হু আৰ ইউ যিটো বাক্য আছে এই বাক্যটো অসম্পূৰ্ণ বাক্য আছে প্ৰশ্নবোধক নহব কিন্তু আপুনি চাওক ইউৰ আগত সহায়কাৰী ক্ৰিয়া আৰ আহিছে গতিকে ইয়াৰ অৰ্থটো হৈছে এই বাক্যটো প্ৰশ্নবোধক হৈ আছে কিন্তু জটিল বাক্যত থকা অসম্পূৰ্ণ বাক্যটো কেতিয়া প্ৰশ্নবোধক নহয় এটা ইউৰ পিছৰ পৰা আৰটো আগত আনি পেলাই প্ৰশ্নবোধক কৰা হৈছিল গতিকে আৰটো আমি পিছত দিলে এই বাক্যটো শুদ্ধ হ'ব গতিকে আই ডু নট নো হু ইউ আৰ হ'ব লাগিছিল সেইকাৰণে এই বাক্যটো ভুল হৈ আছে আৰু যদি শেষত চাই তেতিয়াহ'লে 10 years have passed since he left school ইয়াত since দিয়া আছে যেতিয়া since আৰু for থাকে তেতিয়াহ'লে আমি কি কৰো যে তাৰ আগত যেটো ভাৰ থাকিব সেইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হিচাপে লিখো কিন্তু যেতিয়া since আৰু for থাকিও যদি কিছুমান নন কনক্লুসিভ ভাৰ যেটো নেকি কন্টিনিউয়াস টেন্স হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি সি দেখা নো জনা হিয়াৰ শুনা মিট লগ পোৱা পাস পাৰ কৰা বি এই ভাৰবোৰ যদি থাকে তেতিয়াহলে সিন্স ফৰ প্লাস টাইম থাকিলেও কিন্তু আমি বাক্যটো প্ৰেজেন্ট পারফেক্টে লিখিব লাগিব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস লিখিব নোৱাৰিম ইয়াত আমি আমাৰ আগৰ যেটো জ্ঞান আছে সেইমতে আমি 10 years have been passing হ'ব লাগিছিল আমাক লাগে কিন্তু ইয়াত have been passing নহব কিয়নো পাস ভাৰ থকাৰ কাৰণে সি নো হিয়াৰ মিট পাস বি এইকিটা ভাৰ থাকিলে প্ৰেজেন্ট পারফেক্ট কেতিয়াও নহয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস কেতিয়াও নহয় প্ৰেজেন্ট পারফেক্টে কৰিব লাগিব সেই কাৰণে সিন্স থাকিও এই বাক্যটো have passed হৈ আছে 10 years বহুবচন সেই কাৰণে have আৰু ভাৰবৰ পাস পাৰ্টিচিপল হৈ আছে গতিকে এইটো এটা শুদ্ধ বাক্য গতিকে এইটো আছিল গ্ৰামাৰ জ্ঞান চেনেলৰ ফালৰ পৰা ইনোভেট আসামৰ ভিভাৰ সকললৈ আগবঢ়োৱা এটা ইংৰাজী গ্ৰামাৰৰ ওপৰত এমসিকিউজ আশা কৰিছো আপোনালোকে এইটো ভাল পাব যদি ভাল পায় তেতিয়ালে গ্ৰামাৰ জ্ঞান চেনেলটি আপোনালোকে নিশ্চয় উমুকি মাৰিব আৰু গ্ৰামাৰ জ্ঞান চেনেলটোত থকা ভিডিঅ'বোৰ আপোনালোকে চাব বুলি আশা কৰি আজিৰ এই ভিডিঅ'টো ইয়াতে